हेलो माय डियर व्यूवर्स वेलकम बैक टू माय यूट्यूब चैनल की खबर আপোনালোকৰ মই খবৰ ভাল আৰু গুড মৰ্ণিং তেওঁলোকে কাৰণ এতিয়া বাজিছে ৰাতিপুৱা 4:30 আৰু বাহিৰত বহুত আন্ধাৰ হৈছে পোহৰ হোৱাই নাই এতিয়া মই দেখাই আছোঁ আৰু এয়া বাহিৰত নজাৰা বহুত বেছি আন্ধাৰ হৈছে মই লাইট জ্বলাই দিলে দেখা যাব আৰু ইয়াতে বৰষুণো দি আছে 4:30 বজাত বহুত ঠাণ্ডা লাগিছে আৰু আমাৰ লাইট জ্বলাইছে মন্দিৰৰ চাবলৈ লাগে সো আপোনালোকে ভাবিছে চাগে মই ৰাতিপুৱাই আন্ধাৰত উঠি পিনে কিয় ভিডিঅ' বনাই আছোঁ 4টা বজাতে উঠিছোঁ আচলতে ব্ৰাছ কৰি কিনে মই ভিডিঅ' বনাবলৈ লৈছোঁ আৰু ইমান ৰাতিপুৱা মই নৰ্মেলি নুঠোঁ কিন্তু আজি কিয় উঠিছোঁ কাৰণ আজি আচলতে যাম নিউজ লাইফৰ ব্ৰেকফাষ্ট লাইভত আজি গান গাম সো গতিকে মই ৰাতিপুৱা উঠিবলগীয়া হৈছে কাৰণ ব্ৰেকফাষ্ট লাইভটো লাইভ হয় আৰু 7টা বজাৰ পৰা লাইভ হ'ব তো তাত আমি 6টা বজাত যাই পাব লাগিব কাৰণ তাত মেকআপ ল'ব লাগিব আৰু তেওঁলোকৰ গাড়ী দিব নিবলৈতো গাড়ীখন একচুৱেলি 5:40 আহিয়ে পাব তো আমি ঘৰত গোটেই কাম বন কৰি ৰেডি হ'ব লাগিব সেইকাৰণে 4টা বজাতে উঠিবলগীয়া হৈছে আৰু মই ভাবিছোঁ আৰু যিটো মই দেখুৱাওঁ কেনেকুৱাকৈ কি হয় তাত গৈ কিনে সেইকাৰণে মই ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ ঘৰৰ পৰাই আৰু আশা কৰিছোঁ আপোনালোকে যদি সম্পূৰ্ণ চাব আৰু মই দেখুৱাবলৈ ট্ৰাই কৰিম কেনেকৈ কিছু খাবলৈ পাওঁ গোটেইখিনি কেনেকৈ কি হয় গতিকে এতিয়া চাহ তাহ খাওঁ খাই মেলি কাপোৰ কানি পিন্ধি ৰেডি হওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ যেতিয়া আমি ঘৰৰ পৰা ওলাম অ'কে আৰু আচলতে চাউণ্ডটো কম পাব পাৰে কাৰণ বাহিৰত বৰষুণ দিছে বহুত শব্দ হৈ আছে মই নিজেও নাপোৱা নাই কি কৈ আছোঁ গতিকে এতিয়া আৰু একো নকওঁ চিধাই লগ পাই আছোঁ আপোনালোকক যেতিয়া গাড়ীখন আহে আৰু আমি ৰেডি হৈ কিনে ঘৰৰ পৰা ওলাওঁ তো এতিয়া লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া আমি ওলাই আহিলোঁ বৰষুণ দি আছে মানে কিনকিনীয়া বৰষুণ দি আছে আৰু গাড়ীখন আহি আছে খাবৰে 5 মিনিটত আমি ঘৰৰ পৰা ওলাই আহি পিনে মানে দোকানত ৰখি আছোঁ কাৰণ টাইমত বৰষুণ যে ওলাই আহিব নোৱাৰিম তো সেইকাৰণে আগতে ওলাই আহিছোঁ আৰু ৰখি আছোঁ এতিয়া গাড়ীখন আহি যাম মানে এইটো আমাৰ ঘৰৰ ৰাস্তা তো সেইকাৰণে আমি ওলাই আহি পিনে ইয়াতে দোকানত ৰখিছোঁ আমাৰ শৰ্মা আংকলৰ দোকান আৰু এইটো মা শুনো আৰু তোমাৰ বাথৌ মন্দিৰ আৰু মই গৈ আছোঁ এতিয়া গাড়ীখন আহিলে তাৰপিছত মানে দেৰি হৈ গ'ল আচলতে 6টা বজাত খাব লাগিছিলে কিন্তু 6টা বাজি গ'ল সেইকাৰণে বহুত দেৰি হৈছে স্পীডত যাই আছোঁ এতিয়া যাম পাব নালাগে কাৰণ বৰষুণো দি আছে মানুহ ওলোৱা নাই তাৰপিছত গৈ গাড়ীৰ পৰা নামি আচলতে ভিডিঅ' কৰা নহ'ল কাৰণ বহুত দেৰি হৈছিলে চ' মানে মই দেখুৱাব নোৱাৰিলোঁ বিল্ডিংটো নামি পিনে আৰু এইফালে মানে মই চিকিউৰিটিক সুধি পিনে লৈছিলোঁ যে মেকআপ কোনফালে কৰে তাৰপাছত এইটো আচলতে মই গৈ আছিলোঁ মেকআপ যোনফালে কৰে মেকআপ ৰুমৰ ফালে এইটো বিল্ডিঙত মেকআপ কৰা হয় নিউজ লাইফৰ তো সেইফালে গৈ থাকোঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ লিফ্টত আছোঁ মেকআপ যাম এতিয়া মেকআপ লৈ ওলাম আৰু আহিলোঁ মেকআপ ৰুমত এতিয়া মেকআপ ল'ব লাগিব এতিয়া কিন্তু মেকআপ আৰ্টিষ্টগৰাকী অহা নাই গতিকে অকণমান ৰখিব লাগিব তাৰপিছত মেকআপ হ'ব আৰু তাৰপিছত আমি ষ্টুডিঅ'লৈ যাম এইটো হৈছে মেকআপ ৰুম নিউজ লাইফৰ আমি অকণমান ৰখি আছিলোঁ তেতিয়া আৰু বহুত সময় ৰখাৰ পাছত মেকআপ আৰ্টিষ্ট কেইগৰাকী আহি পাইছিলে বহুকেইগৰাকী আছিলে চ' তাৰপিছত যিজনী এংকাৰ বা আছিলে মঞ্জুশ্ৰী বা আৰু মই দুয়ো মেকআপ ল'বলৈ বহি গৈছিলোঁ মেকআপ লোৱা হৈ গ'ল তাতে একচুৱেলি নকৰিলোঁ ভিডিঅ' কাৰণ দেৰি হৈ গৈছে আমি যাব লাগিব ষ্টুডিঅ' তো সেইকাৰণে মই লিফ্টৰ ভিতৰতে এতিয়া দেখুৱাইছোঁ মেকআপ ল'লোঁ ধুনীয়াকৈ মেকআপ কৰি দিছে আৰু এতিয়া ষ্টুডিঅ' গৈ পিনে অকণমান প্ৰেক্টিচ কৰিব লাগিব তাৰপিছত একেবাৰে লাইভটো ষ্টাৰ্ট হ'ব তাৰ পৰা ওলালোঁ আৰু এতিয়া ষ্টুডিঅ' যাই আছোঁ মেকআপটো এইফালে হয় আৰু এতিয়া আমি এইফালে গৈ আছোঁ চিকিউৰিটি সুধি পিনে ডাইৰেক্ট আমি ষ্টুডিঅ'ৰ ভিতৰত সোমাই আহিছিলোঁ আৰু তাৰপাছত তেনেকৈ দেখুওৱা নহ'ল কাৰণ মই অলৰেডি কৈছোঁ বহুত দেৰি হৈ গৈছিলে 7টা বজাৰ পৰা লাইভ চ' মই ডাইৰেক্ট আহি বহিবলগীয়া হ'ল কাৰণ চাবলগীয়াও আছিলে অকণমান আৰু ষ্টাৰ্ট কৰি দিছিলোঁ যিহেতু লাইভটো গতিকে সেইখিনি দেখুওৱা নহ'ল ডাইৰেক্ট আমি এনেকৈ ষ্টাৰ্ট কৰি দিছিলোঁ তাত আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে প্ৰতিটো পুৱাই আমাৰ লগত থাকে এগৰাকীকৈ বিশেষ অতিথি আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ অতিথি কণ্ঠশিল্পী অনিশা মণ্ডলক অনিশা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আৰু লগতে মই প্ৰতিগৰাকী বাদ্যযন্ত্ৰীকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ
আৰু অনিশা কোৱাৰ সময়ত এটি গীতেৰে আৰম্ভ কৰোঁ, তাৰপিছত আমি কথা পাতি যাম। কি শুনিব? এবাৰ মই বাংলা ভাষাৰ ভগৱান শ্ৰীকৃষ্ণৰ এটি ভক্তিমূলক গীতেৰে আৰম্ভ কৰিছোঁ। হরে কৃষ্ণ নাম দিল প্রিয় বলরাম, রাখাল রাজা নাম রাখে ভক্ত শ্রীরাম। হরে কৃষ্ণ নাম দিল প্রিয় বলরাম, রাখাল রাজা নাম রাখে ভক্ত শ্রীরাম। যশোদা জননী বলে নাদু বাছা ধর, যশোদা জননী বলে নাদু বাছা ধর। অষ্টতর শত নাম দিল নারায়ণ, অষ্টতর শত নাম দিল নারায়ণ। হরে কৃষ্ণ নাম দিল প্রিয় বলরাম, রাখাল রাজা নাম রাখে ভক্ত শ্রীরাম। দেবযদুবর নামে ডাকে যুধিষ্ঠির, দেবযদুবর নামে ডাকে যুধিষ্ঠির। নবহরি নাম রাখে অর্জুন সুবীর। ব্রজবাসী বলে তুমি ব্রজের জীবন, ব্রজবাসী বলে তুমি ব্রজের জীবন। অষ্টতর শত নাম দিল নারায়ণ, অষ্টতর শত নাম দিল নারায়ণ। হরে কৃষ্ণ নাম দিল প্রিয় বলরাম, রাখাল রাজা নাম রাখে ভক্ত শ্রীরাম। সুন্দৰ অনিশা, খুব ভাল লাগিলে। আৰু ৰাতিপুৱা সময় ইমান ধুনীয়া কৃষ্ণৰ নামেৰে আৰম্ভ হৈছে, সঁচাকৈ খুব ভাল লাগিছে। আৰু আপোনাৰ ঘৰ ইয়াতে গুৱাহাটীতে? মোৰ ঘৰ কাহিলীপাৰা। আৰু শিক্ষা বৰ্তমান কি কৰি হয়, আছে? মই বৰ্তমান আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু বৰ্তমান সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ মই ৰাজধানী সংগীত মহাবিদ্যালয়ত। হয়, খুব সুন্দৰ। আমি গীত শুনি যাম আপোনাৰ পৰা। দিনটোত আপোনাৰ বাবে কি সুখ অথবা কি অসুখ, এই সকলো কথা সামৰি আমি আগবঢ়াইছোঁ আপোনাৰ দিনটো ৰাখিব আমাৰ কিতাপ ৰাখিবলৰ জৰিয়তে। পুনৰভতি আহিছোঁ নিউজ লাইভৰ ৰাতিপুৱাৰ বিশেষ অনুষ্ঠান ব্ৰেকফাষ্ট লাইভৰ মাজলৈ। আৰু আজি আমাৰ লগত আছে অনিশা মণ্ডল। আমি ৰাতিপুৱাই দিছোঁ বিজু শুনিছোঁ অনিশাৰ পৰা। অনিশা, পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ। আৰু এই সংগীতিক যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? মই সংগীতৰ যাত্ৰা আচলতে মই সৰুৰ পৰা গান গাইছিলোঁ, কিন্তু মই মানে ক্লাছিকেল কৰা নাছিলোঁ। আৰু ক্লাছিকেল মই ষ্টাৰ্ট কৰিছোঁ 2020ৰ পৰা, তেতিয়া মই ক্লাছিকেল ষ্টাৰ্ট কৰিলোঁ। আৰু মই ক্লাছিকেল বৰ্তমান শিকিছোঁ ৰাজধানী সংগীত মহাবিদ্যালয়ত। মোৰ গুৰু হৈছে কমল ডেকা ছাৰ। আৰু তাৰে আগতে মই এনে আধুনিক গান শিকিছিলোঁ দিগন্ত ভাৰতী ছাৰৰ তাতে। আৰু সৰুৰ পৰা মোবাইলত শুনি শুনি আৰু মই দেউতাৰ পৰা শিকিছোঁ। দেউতাই এখন বলি বুলি ক'ব লাগিব, তেওঁ গান লগাই তেনেকৈ শুনি শুনি মই শিকিছোঁ। মানে ঘৰৰ পৰা পুৰা ছাপোৰ্ট আছে? আৰু কেনেধৰণে আৰু কি ভৱিষ্যত পৰিকল্পনা, নিজৰ কিবা গীত কৰাৰ ভিতৰৰ কিবা সপোন আছে? হয়, ভৱিষ্যতে এগৰাকী কণ্ঠশিল্পী হোৱাৰে সপোন আছে মোৰ। আৰু লগতে মোৰ শিক্ষাৰ ক্ষেত্ৰতো আছে এটা সপোন, মই এগৰাকী শিক্ষক হ'ব বিচাৰোঁ। গতিকে চাওক, চেষ্টা কৰি যাম আগলৈ। নিশ্চয় চেষ্টা কৰি থাকিলে নিশ্চয় সফল হয়। আমি পুনৰ ভিতৰৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। কি শুনিলে? এইবাৰ মই সুধামনক ভূপেন হাজৰিকাৰ বিষয়ে দিম। তোমাৰ দুখা কোমোৱা কোমল শেৱালি কোমল হাঁহি, হাঁহিয়ে হৃদয় উৰিলে তোলৈ এটি বাণী খাবাহি। শাৰদীয় চেৰেঙিৰে কপাল ইমান ডাঠি, তোমাৰ দুখা কোমোৱা কোমল শেৱালি
গধূলিয়া তৰা জিলিকে এধাৰি নিয়ৰ গধূলি গোপাৰে উজলি উঠে গধূলিয়া তৰা জিলিকে এধাৰি নিয়ৰ গধূলি গোপাৰে উজলি উঠে উজলি উঠে জোনৰে কাঞ্চই ঘাটতে সাথী সিকুনে চেনেহ তোমাৰে কাষৰে মন্তি উৰে খুব ভালেই চালিচা মণ্ডল আৰু আমাৰ একেবাৰে সময় শেষ হৈ আহিছে আমি এটি শেষ ল'ব লাগিব কিন্তু এই গীতেৰে আমি বিদায় ল'ম গতিকে প্ৰতিগৰাকী বাদ্যযন্ত্ৰীকো মই অশেষ ধন্যবাদ জনাইছোঁ ৰাতিপুৱা ইমানখিনি সময় দিলে আৰু আপোনাকো ধন্যবাদ ইমান সুন্দৰ আমাৰ গীত শুনালে যি সপোন আছে সকলো পূৰণ হওক আমাৰ আপোনালোকৰ শুভেচ্ছা থাকিলে শেষত আপোনাৰ গীতেৰে আমি বিদায় ল'ম কি শুনিলে এবাৰ মই অনুষ্ঠান শেষ কৰি অতি খুব ধুনীয়া দৃষ্টি চ' এইখিনি আছিলে আজিৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এইটো গানৰে মোৰ তাত লাইফটো এণ্ড হৈছিলে আৰু ইয়াৰ পিছত মই এটাও ক্লিপ নল'লোঁ আচলতে লোৱা নহ'ল গতিকে আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে আৰু গানবোৰ সম্পূৰ্ণকৈ মই এড কৰা নাই কাৰণ বহুত দীঘল হৈ যাব অলৰেডি বহুত দীঘল হ'ল আশা কৰিছোঁ আপোনালোকৰ বৰ লগা নাই আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব ঠিক আছে অ'কে বাই বাই